Hey guys, good morning. আৰু ইফালে জিয়ান উঠি পেলাই অকণমান ইফালে সিফালে চাইছে কি কৰিম কি নকৰিম ৰাতিপুৱা উঠিয়ে মানে তাৰ চিন্তাটো খালি এয়াই যে আজিৰ দিনটো মই কি কৰিম তাৰপিছত এইফালে একদম সদায় নিচিনাকৈ উঠিয়ে নিজৰ কামত লাগি গৈছে ৱেলকাম বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি ৰাতিপুৱাই মানে সোনকালে উঠি আজৰি হৈ মেলি এতিয়া ব্ৰেকফাষ্ট কৰি আমি এফালে যাম এফালে মানে আজি নামঘৰলৈ যাম যিহেতু ভাদ মাহ অসমতো সকলোৱে নামঘৰলৈ আৰু এইকেইটা দিন সদায় যায়েই বেংগলৰতো ইয়াত নামঘৰ এভাগ আছে আৰু মই আগতে নাজানিছিলোঁ যোৱা দুবছৰটো বাৰু যাবলৈ নাপালোঁ এইবাৰ যাবলৈ ওলাইছোঁ আপোনালোককো লগত লৈ যাম চাই থাকিব ভিডিঅ'টো মোৰ মুখলৈ চাই আছে তাৰপিছত ব'লক তেতিয়াহ'লে ব্ৰেকফাষ্ট কৰোঁগৈ এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু ইয়াৰ পৰাই ব্ৰেকফাষ্টত আজি বেলেগ একো বনোৱা নাই আৰু যিহেতু সোনকালে যাব লাগিব আৰু মেগী সোনকালে হৈ যায় যেতিয়া সেইকাৰণে মেগীকে বনালোঁ আৰু আজি মেগী একেবাৰে যেনেকৈ নৰ্মেলি বইল কৰে তেনেকৈ বনাইছোঁ তাতে মছলাটো দিয়াৰ পিছত মই অকণমান চুপৰ পাউডাৰ দি দিছোঁ তেতিয়া মানে গ্ৰেভি নিচিনা হয় মেগীটো খাই ভাল লাগে বহুতে শুকানকৈ ভাল পায় মই আকৌ এনেকৈ অকণমান গ্ৰেভি নিচিনাকৈ খাই ভাল পাওঁ আৰু মেগীটো চবেই ভাল পায় গতিকে আৰু এইফালে অকণমান চীজো দি দিছোঁ চচৰ সৈতে এনেকৈ বনাই খাই যাবচোন বিৰাট ভাল লাগে খাই বৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া ওলাই লওঁ মই খোপা বান্ধিয়ে লৈছোঁ এয়া খোপাটো প্ৰথমতে বান্ধি লৈছোঁ তাৰপিছত এতিয়া কাপোৰ কানিখিনি পিন্ধোঁ ল'ৰাটোক উলিয়াম বুলি ভাবিছিলোঁ সি শুয়ে থাকিলে আৰু সি শুই উঠে মানে মই ওলাই লওঁ ওলাই মেলি হৈ গ'ল এতিয়া আমি যাম ক'ত গ'লা তোমালোক এইয়া দে ন ওলালা মাতিছে অঁ আহি পাই গ'লোহি নামঘৰ আৰু এইফালে ল'ৰাই পূৰা মুকলি পাইছে একদম খেলিছে আৰু পূৰা আৰু এইফালে এয়া মূল আসন ভাগ মানে নামঘৰ ভাগ ইমান ধুনীয়াকৈ থৈছে একেবাৰে মানে গাঁৱৰ ঘৰ মানে ওচৰৰ নামঘৰ নিচিনা লাগিছে আহিয়ে ভাল লাগিছে ইয়াৰ পিছতে দুপৰীয়া ভাত পানী খোৱাৰ ব্যৱস্থা কৰিছিলে আমি ভাত পানী খালোঁ আৰু এই ভাগ হৈছে ঘৰলৈ বান্ধি দিয়া প্ৰসাদ ভাগ নামঘৰৰ পৰা আহি অকণমান জিৰাই পেলাই আহিলোঁ এতিয়া বজাৰ কৰিবলৈ যিহেতু ঘৰৰ বস্তু অলপমান বজাৰ কৰিবলৈ আছিলে আৰু উইকেণ্ডত বজাৰ নকৰিলে কৰাই নহয় গতিকে আমি অকণমান সেয়া ঘৰৰ বস্তু বজাৰ কৰিলোঁ আৰু
হ'ল বজাৰ চজাৰ কৰি, এফালে ল'ৰাও শুই গ'ল আৰু এতিয়া বিৰাট ভাগৰ লাগিছে। ঘৰ গৈ পেলাই কিবা এটা বনাই মেলি খাই